হেল্ল' গাইজ, গুড ইভিনিং ফ্ৰম আমাৰ ঘৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু অফিচৰ পৰা আহি পাই কাপোৰ চাপোৰ চেঞ্জ কৰাই নাই। তাৰমানে এতিয়া যাম আমি ৰঙিয়াত। এইবাৰ শ্ৰীমন্ত শংকৰদেৱ বাৰ্ষিক অধিৱেশনৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ ৰঙিয়াত হ'ব। মিটিং কালিৰ পৰা, কিন্তু আমি যাম আজিয়ে। গতিকে কাপোৰ চাপোৰ চেঞ্জ কৰাই নাই যিহেতু, আৰু এনেকৈ আৰু গাড়ীতে যাম নেকি, গতিকে যাম। আৰু ক'ত কেনেকৈ যাওঁ, তাতে যাই কি কৰোঁ সেইখিনি আপোনালোকক যিমানখিনি বাৰু আজি দেখাবৰ কাৰণে চেষ্টা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব দেই। অ' চিপছ আনবা পাহেলো, চিপছ গো পাহেলো আনবা পালি চিপছ লাগব। ৰাজু হেৰি ৰখি আছে নহয়। ৰাজু ফোন কৰিছে মই মই কৈছো তাক হেৰি চিপছ কিনা কথা হ'ব না, থৈ দি। পাগলা নেকি এইটো? পাগলা কৰি আছে। এবাৰ কষ্টুৰি নাই আহা পাৰলি কি এনাত খে গমিছা নাই। আমি 29 লিখি আছে, গম পাইছো। আমি 29 লিখি আছে। আমি 29 জানো এ এডালে মনত আছো। হ'ব দে, মই 35 লিখি আছো। কবা না ভিডিঅ' কল কৰছ। মই 40 মানলৈ আছো। মৰি নাযায় কি হ'ব। এই নতুন দোকানে আমাক কি খাবা মাতছি। ও এই তাই নতুন দোকান দিছে আমাক খাবা মাতছি। গাড়ী আহি পোৱা নাই, আমি খাব আহিছো। এতিয়া তাই বনাই খুৱাব, মা মাৰে খাবি। এই আজে আহিব। বনাই খুৱাব। মাৰ খাবি। খোৱা ভাত খাই অহা নাছিলি? ৰঙিয়া নাপাওঁতে আৰম্ভ কৰি দিছে খাবা। গাড়ী যেতিয়া যিয়ে টাইমত দিছে তেতিয়াও আহিব না খাই। পেট পূজা ৰখি আছে, পেট পূজা কৰিব পিছত মেট্ৰিক পূজা। গোটেইকেইটাকে মই পাৰ্টি দিছো আজি। মই ভিডিঅ' কমেন্ট দিম এইটো কথা। মিছা কথা এইটো। ইয়ে মিছা বোলে, মই নিজে নাখাই পেলাই মই ইয়াতে খুৱাই আছো। ইয়াত মোৰ সেয়া নাই। বিচিত যাবা? তুমি বাছত পঢ়া অভ্যাস আছে নে নাই? ফুৰা মানুহ বাছত উঠা অভ্যাস নাই। উপায় নাই। এই মানে চেফটিৰ কাৰণে ময়ো চব বহি আছো। কৈ দিয়ে যদি মোৰ গাটা কৈ দিয়ক, আৰু উপায়টো নাই। উপায়টো নাই, ঘূৰি ফুৰা মানুহ। বন্ধুত্বৰ খাতিৰত চিতাখনত ব্যস্ত। সদু হাই কৰি দি বঢ়িয়া বেবি। আহি পালো গাইছ, আহি পালো। আহি পালো দক। ইয়াতে আৰু তিনটামান ব্লগ বনাই লৈ যাবি, ঘৰ যাম। বুজিছ? হাহাকাৰ এহেঁতৰ জানো নাম্বাৰহে নাপাব। নাম্বাৰ নাপাবি নেকি? চব যোৱাৰ পিছত আমি লাষ্টত নামিম। তুমি লাষ্টত যাবা? তুমি লাষ্টত যাবা? দেখা নাপালো নহয়, এতিয়া মানুহবিলাক বহি লৈ চামে খাব পেলাই নামিম। পিছত কোন মানুহ আহিছিলে চাওঁ। চাই লওঁ মানুহবিলাক কিমান মানুহ। এইগুলা নিচা আমি আহি পালো এতিয়া। কুলি কুলি কিবা মোৰ বেগ অৱস্থা গিলা চলি মুখা হিয়া বেগটো এনে এৰ, কিন্তু দাংবা দিছে কাবাক। এই প্ৰত্যেকবাৰে সেনেকুৱা কাবাক যোগেদি কাম কৰোঁ। যোৱা বছৰ ধন্দাদা, এইবাৰ ধন্দাদা নাই যি। এইটো মূল মঞ্চ, এইটো মূল মঞ্চ না? কালি বাৰু দিনত ভালকৈ দেখাই দিম, এইটো ৰাতি আৰু আমি এতিয়া আহি পাইছোঁ। আমিও ভালকৈ দেখাই নাই। যোনে য'ত জিংকে সুবিধা সেনেকৈ থাকক নেকি। এইফালে আহি গ'লে আমি নৰা আনি দিছোঁ, আৰু তাই বাচছি মোৰ এডিজনী। আমি এতিয়া নৰা আনি আছোঁ। জানো খাবলৈ পাগলা হ'লে
সেইগিলা নহ'ব আমাৰ একযোৰে এইবিলাক পাৰ্লাৰ চলি গৈছে তাৰমানে পাৰ্লাৰ মুৰ্গীডালো কৰিব লগা হৈছে এনেই এইটো পাৰ্লাৰ বাইদেউটো এইটো লাইটমেন আৰু এইটো আমাৰ ব্ৰাইড এইবাৰ প্ৰতিযোগী ছেকেণ্ড প্ৰতিযোগী নিজতে ভা কালো কথা পাতি বাগেৰি বাগেৰি হেল্ল' বাইদেউ আহা কিমান হ'ব 2 ঘণ্টা আমি এতিয়াই ভাত খাব যাম কাৰণ আমি ভোকৰ আমাৰ কাৰণে ভোকৰ আশা থৈছোঁ য়েছ চব আহি আছে লাইন পাতি পাতি মোৰ আগত কান্দিলা 1 ঘণ্টামান সময় গান শুনি শুনি কান্দিলা এইটো ক্লিপত মই থাকিবই লাগিব 1 ঘণ্টামান সময় গান শুনি শুনি পেলাই কাপোৰ খাব কান্দিলা আমি এতিয়া ভাত খাব আহিছোঁ ইফালে আমি ভোজ খাব আহিছোঁ এইফালে মানুহ মুখা গোটেই মানুহ লাইন পাতি আছে আজি খোৱা নহয় আৰু মোৰ বহুত টেনচনে মানুহ বেলেগ হৈ গেলে আগত জান নাই লাজত জান চব ৰৈ গেল আমি দুটাই জান হৈ গেলো জান তোমাক মই কিয় পাত্তা নিদিম যি বেলেগকে গ্ৰুপ খুলিম সেইটো নহয় আমাৰ এটা গ্ৰুপ বেলেগ পানী লৈ লৈ কিনে ভিডিঅ' বনাই আছে পানী লৈ লৈ কিনে ভাত খাব এইটো কাৰণে জীৱন চেভ হৈ গৈছে কোনা কাটা 20 টকীয়া কোনা কাটা 20 টকীয়া নাপোৱা কথা কয় ইহঁতে বেয়া কথা কয় আছে এক মেৰা দু তেৰা দু মেৰা আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰি যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব দেই বাই বাই